হে বন্ধু বান্ধৱী কি খবৰ স্বাগতম জনাইছোঁ মোৰ চেনেল জাহ্নৱী বৰভাই মাতলৈ এয়া ওলাইছোঁ আমি দুইজন এইফালে আগবাঢ়িছোঁ আৰু এতিয়া আমি ওলাইছোঁ মানে ঘৰলৈ যাওঁ মানে এইবাবে আজি আমাৰ আঠমঙলা এই আঠমঙলাৰ বাবে আমাৰ নিয়মটো কৰি আহিব লাগিব ন এতিয়া কোন আমাৰ লগত যায় চাওঁ ব'লক মানে এতিয়া যাওঁ আৰু লগতে আপোনালোককো দেখাওঁ কোন যাওঁ আৰু যোৱাৰ আগতে মই এইফালে মাক সেৱা কৰি ল'লোঁ এইফালে মাক সেৱা কৰি লৈছোঁ আৰু এইফালে আশীৰ্বাদ লৈ লৈছোঁ মাৰ তাৰ পাছতে এইফালে কাষতে আছে মাহীৰো তামোল এখন দি সেৱা কৰি লৈছোঁ মানে এতিয়া যাম আই ঘৰলৈ যোৱাৰ আগতে বোলে ডাঙৰক এইফালে সেৱা এভাগ লৈ যাব লাগে এয়া লৈ লৈছোঁ এয়া সেৱা কৰি লৈছোঁ এতিয়া যাম আই ঘৰলৈ এয়া ওলাইছোঁ আৰু এতিয়া গৈ থাকোঁ আৰু বলক যাওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিয়ক একদম শেষলৈকে এইটো ভাগিন আৰু মই এইফালে ভণ্টি দুজনী ওলাইছে আৰু ওলাইছে ভনীজোৱাই এয়া ভনীজোৱাই ড্ৰাইভ কৰি আছে এতিয়া আমি গৈ আছোঁ আমি 5টি পোৱালি আহি 6টি আৰু টিকিলিজনী আছে 7টি আমি 7টাই গৈ আছোঁ এতিয়া আঠমঙলাৰ বাবে এইফালে এতিয়া আমি ওলালোঁ আৰু বলক যাওঁ এয়া ভিডিঅ' কৰি থকাজনে মোৰ তেখেত দেই এইজনে আৰু এতিয়া এই গৈ আছোঁ আৰু আমি এতিয়া ঘৰলৈ বলক যাওঁ এইফালে এজনী মোৰ ডাঙৰ ভণ্টি আৰু এজনী ভাগিন আৰু এইফালে এজনী মোৰ সৰু ভণ্টি দেখাই দিছোঁ আপোনালোকক আমি 3জনী পাছত বহিছোঁ এয়া ধুনীয়াকৈ দেখাই দিছোঁ আৰু এতিয়া যাওঁ বলক ঘৰলৈ আৰু লগতে ঘৰ পালোহি পাই পানি ফটো কেইকপিমানো মাৰি ল'লোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ কেনে পালে জনাব ভিডিঅ'টো শ্বৰ্টকৈ বনাই দিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সিমানেই আৰু এয়াই শ্বৰ্টকৈ দেখাই দিলোঁ ভিডিঅ'টো